হেল্ল' দোস্ত, যদি আপুনি অনলাইন ট্ৰেনজেকশ্যন কৰাৰ সময়ত আপোনাৰ টকাবোৰ ভুলতে আনৰ বেংক একাউণ্টত সোমাই যায়, তেন্তে আপুনি কি কৰিব ভালদৰে জানি লওক। প্ৰথমতে আপুনি সকলোবোৰ ডিটেইলছ ভৰাই আপোনালোকৰ বেংকলৈ এটা ইমেইল পঠাব আৰু তাৰ পিছত যিমান সোনকালে পাৰে আপোনাৰ নিয়াৰেষ্ট ব্ৰাঞ্চলৈ গৈ সিহঁতক সকলোবোৰ কথা ভালদৰে বুজাই ক'ব। আপুনি বেংকৰ মানুহক সকলোখিনি বুজাই কোৱাৰ পিছত সিহঁতে আপোনাক এটা কমপ্লেইন লিখি দিবলৈ ক'ব আৰু সেই কমপ্লেইন অনুসৰি আপোনাৰ বেংকে আপুনি যিজন মানুহক ভুলতে টকা পঠুৱাইছিল সেইজন মানুহৰ বেংকৰ লগত যোগাযোগ কৰিব আৰু সেই বেংকে সেই মানুহজনৰ লগতো কণ্টেক্ট কৰিব। যদি মানুহজনে কথাবোৰ ভালদৰে মানি লয়, তেন্তে আপোনাৰ বেংকে আপোনাৰ টকাবোৰ 7 দিনৰ ভিতৰত আপোনাৰ একাউণ্টলৈ পঠাই দিব। এতিয়া মেইন কথাটো হ'ল, যদি মানুহজনে কথাবোৰ ভালদৰে মানি লয় তেন্তে আপোনাৰ কোনো প্ৰব্লেম নাই, কিন্তু যদি মানুহজনে কথাখিনি ভালদৰে মানি নলয় তেন্তে আপোনাৰ প্ৰব্লেম হ'ব। এই ক্ষেত্ৰত আপুনি পুলিচ কমপ্লেইন পৰ্যন্ত কৰিব লাগিব পাৰে আৰু এই ক্ষেত্ৰত আপুনি টকাবোৰ ঘূৰাই পোৱাৰ চান্স 50-50 হ'ব। সেয়েহে সদায় অনলাইন ট্ৰেনজেকশ্যন কৰাৰ সময়ত বহুত বেছি সাৱধান হ'ব। যদি কথাখিনি ভাল লাগিল এটা লাইক কৰিব। ধন্যবাদ।